নমস্কাৰ গাইজ, কি খবৰ? বহুদিনৰ মূৰত মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ডিব্ৰুগড়ৰ পৰা ঘৰলৈ বুলি গৈ আছোঁ। যিহেতু আজি মোৰ জন্মদিন, সেয়েহে ভাবিলোঁ মন্দিৰত এবাৰ সোমাই যাওঁ। ডিব্ৰুগড়তে আছোঁ যেতিয়া জগন্নাথ মন্দিৰতে সোমাওঁ বুলি ভাবিলোঁ। পালোহি আৰু মন্দিৰত সোমাই চাকি ধূপ জ্বলাই ভগৱানক প্ৰাৰ্থনা কৰি অলপ ফটো চটো মাৰি আমিও তাৰ পৰা বিদায় ল'লোঁ। দোকানত সোমাই কেক এটা লৈ ঘৰলৈ বুলি গৈ আছোঁ আৰু সেইকেইজনী দেখিছেনে কেনেকৈ মোক ৰাস্তাৰ মাজতে খেদি ফুৰিছে। ঘৰত সোমাবলৈ নিদিলে, ৰাস্তাৰ মাজতে ধৰি একদম মূৰত কণী ভাঙি অৱস্থা বেয়া কৰি দিছে। চাওকচোন মোৰ অৱস্থাটো কি হ'ল। ঘৰলৈ আহি কেকটো কাটিলোঁ আৰু এনেই চিম্পুলকৈ, কোনো ধৰণৰ ডেক'ৰেশ্যন কৰা নাই বাৰু। দেখিছে আকৌ মোৰ অৱস্থা কি হ'ল। ইমান ধুনীয়া উপহাৰ এটা দিছে চাওকচোন, আৰু মোক উইচ কৰা সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ফ'ল' কৰি দিব। আৰু মোৰ ইউটিউব চেনেল এটা আছে, সেইটোও আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ইনষ্টাগ্ৰামৰ বায়'ত লিংকটো দিয়া আছে, প্লিজ গৈ মেলি ছাবস্ক্ৰাইব কৰি দিব, অলপ ছাপোৰ্ট কৰিব। আজি ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ বাই।